আজি ইহঁতৰ বিহুজোৰাৰ অন্ত পৰিল। সকলোৱে মিলি এসাঁজ ভাত খাওঁ বুলি আমাৰ ঘৰতে আটাইখন গোট খালে আৰু সকলোৱে মিলি এতিয়া তাৰেই প্ৰস্তুতি কৰি আছে। তাহাঁতি বোলে আকৌ গাহৰি ভাতহে খায়। মাতি দিয়া অ' বা, তুমি মাতি দিয়া, বাক মাতি দিয়া। বা আহা, আজি বিহু খানা খাইছে নহয়। কামবিলাক অকণমান খৰধৰ হওক বুলি মই ভিতৰতে মাছৰ জোল আৰু মাছৰ জ্বলা ভাজি বনাই দিলোঁ। তাৰ মাজতে আয়ুক চাই থৈ আহিলোঁগৈ। মই প্ৰথমতে শুৱাবলৈ লৈছিলোঁ, তেতিয়া সি নুশুলে। পাছত ইহঁতৰ লগতে ধুনীয়াকৈ শুই থাকিল। ওচৰতে মাও ৰৈ আছে আৰু দদায়েক এজন ৰৈ আছিলে, সিও লগতে টোপনি মাৰিছে। বাহিৰত আকৌ গাহৰি মাংস আৰু ভাত বনাই আছে। ভিতৰত মই মাছৰ জোল আৰু মাছৰ জ্বলা ভাজি বনাইছোঁ, বাহিৰত গাহৰি মাংস আৰু ভাত বনাইছে। এতিয়া খানাটো মানে সোনকালে হৈ যাব। মাছৰ জোলো হৈ গ'ল, গাহৰি মাংসও হ'ল। দুইবিধ যে খাবলৈ বৰ সোৱাদ হৈছিল আৰু সকলোৱে খাবলৈ ভাল হৈছে বুলি কৈছে বাৰু। যোৱাবাৰ খানা খাওঁতে মানে ল'ৰাবিলাকে শেহতীয়াকৈ খাইছিল, সেয়েহে এইবাৰ ল'ৰাবিলাকক প্ৰথমতে দি লোৱা হ'ল আৰু ছোৱালীবিলাকে বাহিৰতে বহি ৰৈ আছে। তাহাঁতি ছেকেণ্ড কোটাত পৰিব। এইবাৰ ল'ৰাখিনি প্ৰথম কোটাতে পৰিলে। ভিতৰৰ পৰা শুনি আছোঁ বাহিৰত খুব হাত চাপৰি বজি আছে। বাহিৰৰ পৰিৱেশটো চাবলৈ আহিলত দেখিছোঁ এনেকুৱা। এই দৃশ্যটো দেখি খুবেই ভাল লাগিল আৰু ইয়াৰ পৰা এইটোৱে গম পায় যে ইহঁত মানে সাংস্কৃতিক দিশৰ লগতে আধ্যাত্মিক দিশতো যে ইহঁতৰ মনটো আছে, এইটোৱে এই ভিডিঅ'টোৰ প্ৰমাণ। মানে ইহঁতি হৰিনাম লগাই আটাইখনে ধুনীয়াকৈ হাত চাপৰি বজাই বজাই হৰিনাম গাই আছিল। লগতে তাহাঁতৰ পইচাৰ হিচাপ নিকাচবিলাকো চলি আছে আৰু ইহঁতি ফূৰ্তিও কৰি আছে। একেবাৰে শেষত তাহাঁতৰ ভাগ বতৰুৱা অনুষ্ঠান হ'ল। সকলোৱে এখন ত্ৰিপাল মেলি আটাইখনকে বহাই মেলি যিমানখিনি যি ক'বলগীয়া আছিল, বিহুখন কেনেকৈ গ'ল, এইবিলাকৰ ওপৰত আলোচনা কৰি যোনে যেনেকৈ যি পাব লাগে সকলোকে ধুনীয়াকৈ ভগাই দিলে। আমিও কিন্তু বিহু বিহু বুলি কমখন ফূৰ্তি কৰা নাই আকৌ। বিহু মেন কৰ্তা ধৰ্তা। আমাৰ আয়ু হৈছে প্ৰধান দৰ্শক। য'তেই যেনেকৈ যিয়ে নহওক আয়ু থকাটো বাঞ্ছনীয়। সকলোকে বস্তুবিলাক ভাগ বতৰা কৰি দিলে। কিছুমানক চেলেং, কিছুমানক গামোচা আৰু কিছুমানক ৰুমাল দিলে। আকৌ যদি সকলোবিলাক ঠিকেই থাকে, এযোৰা বিহুকে অহা বছৰত লগ পাম, আপোনালোককো দেখাব পাৰিম। আজিলেই মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক। আমাৰ দলীয় শইকীয়া সম্বৰ্ধনা জনাব লাইছে।